সুন্দৰৰ আজি পূজা মন্ত্ৰ অহোৰাত্ৰি বাজে হে হে ইমান ফুল প্ৰভাতে প্ৰভাতে। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে ৰাতিপুৱাৰ শুভকামনা জনাই দৰঙৰ বৰপথাৰৰ পৰা পাৰুল ডেকাৰ সহযোগত লাচিতপৰীয়া দিহানামৰ দল এতিয়া পৰিৱেশন কৰা খুব সুন্দৰ এটা দিহানাম আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় বহুত বেছি ভাল পাব। গতিকে পলম নকৰি ব'লক আমি ভিডিঅ'টিৰ মাজত লৈ যাওঁ, নাম পৰিৱেশন কৰোঁ। সুন্দৰৰ আজি পূজা মন্ত্ৰ অহোৰাত্ৰি বাজে হে হে ইমান ফুল প্ৰভাতে প্ৰভাতে। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে ৰাতিপুৱাৰ শুভ
চিনাকি হ'ব বিচাৰিছোঁ, নামৰ দলটোৰ সৈতে চিনাকি হ'ব বিচাৰিছোঁ। আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ নামটো লগতে নামৰ যিটো দল, সেই নামৰ দলটোৰ নামটো ক'ব নেকি? মোৰ নাম শ্ৰী পাৰুল ডেকা, আমাৰ নামতি দল লাচিতপাৰা লাচিতপাৰা নামতি দল। আপোনালোকৰ ঠিকনাটো কওক। বৰপথাৰ বৰপথা, এইটো দৰঙৰ পদ্মাজাৰৰ পৰা এইটো লাচিতপৰীয়া নামৰ দল। গতিকে বাইদেউসকলৰ আমি নামটো পৰিৱেশন বৰ্তমান কৰিলোঁ আৰু কৰিবলৈ আছে, বহুত বেছি ভাল লাগিছে। গতিকে আটাইখিনিৰ লগত আপোনালোকক এয়া চিনাকি কৰাই দিছোঁ। এওঁলোক হ'ল পালি, এওঁলোক বাইদেউগৰাকীৰ পালি হয়। গতিকে নামটো আমি এতিয়া যিহেতুকে চালোঁ, বহুত বেছি ভাল লাগিছে। বাইদেউৰ লগতে আটাইখিনি পালিলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আমাৰ ফালৰ পৰা আমি অৰ্চনা হিতান ইউটিউব চেনেললৈ আমি ধন্যবাদ জনাইছোঁ।